তাৰালাংচত 7 দিনীয়া নাটক আৰু দমাহী নৃত্য কৰ্মশালাৰ সামৰণি দলদলিত কৃষক সজাগতাৰ সভাত বিনামূলীয়াকৈ মূল বিতৰণ চকীহলত বাছ ষ্টেণ্ডৰ জিৰণি চৰা উদ্বোধন নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জয়তা দেৰনপি আগবাঢ়িছো প্ৰথম খবৰলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিভাগ কাৰ্বি কালচাৰেল সোসাইটি আৰু কাৰ্বি ফিল্ম সোসাইটিৰ যৌথ উদ্যোগত তাৰালাংচত 16 জানুৱাৰীৰ পৰা 7 দিনীয়া কাৰ্যসূচীৰে শুভাৰম্ভ হোৱা নাটক আৰু দমাহী নৃত্য সমাৰোহৰ আজি সামৰণি পৰে ইয়াৰ উপলক্ষে সংশ্লিষ্ট বিভাগৰ সাংস্কৃতিক বিভাগৰ কাৰ্যবাহী সদস্য ৰূপসিং তৰণৰ সভাপতিত্বত অনুষ্ঠিত সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গড়কাপ্তানী কাৰ্যবাহী সদস্য মংগল সিং টিমু কৰ্মশালাত সফল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট অভিনেতা ৰাজীৱ ক্ৰো NSDৰ স্নাতক প্ৰণামী বৰা আৰু সূৰ্য কিলিং আৰু তেওঁৰ সহযোগীসকল সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে সাংস্কৃতিক পৰিক্ৰমাৰ উপসঞ্চালক হেমাৰী টকপিয়ে অনুষ্ঠানত কাৰ্বি কালচাৰেল সোসাইটিৰ সভাপতি সম্পাদক ক্ৰমে চন্দ্ৰ সিং ক্ৰো বিদ্যা সিং ৰংপিৰ প্ৰমুখ একাংশ সাংস্কৃতিক প্ৰেমীৰ উপস্থিত থাকে হয় এই ওয়ার্কশপটি 7 দিনীয়া ওয়ার্কশপ তেওঁলোকৰ আৰু তেওঁলোক খুব ইন্টাৰেষ্টেড আৰু কাৰ্বি আংলং জিলা ৰেশম বিভাগ আৰু কাৰ্বি ফাৰ্মাৰ্ছ সন্থাৰ সহযোগত 22 জানুৱাৰীত দলদলিত কৃষক সজাগতা সভা আয়োজন কৰা বুলি ধনচিৰিৰ পৰা আমাৰ সংবাদদাতাই কাট নিউজক জানিব দিয়ে দলদলিৰ ইংলেণ্ড গাঁৱৰ সমূহীয়া প্ৰেক্ষাগৃহত আয়োজিত কৃষক সজাগতাৰ সভাত বিনামূলীয়াকৈ স্থানীয় গয়া কৃষক ৰাজ্যৰ মাজত একোখনকৈ মূল বিতৰণ কৰা হয় সজাগতা সভাত বহুমূলীয়া মুৰ্গীৰ পালনৰ বিষয়েও সজাগতা প্ৰদান কৰে সভাত ৰেশম বিভাগৰ সম্প্ৰসাৰণ বিষয়া জগত ৰাভা পৰিদৰ্শক লংকিতি মোং কাৰ্বি ফাৰ্মাৰ্ছ সন্থাৰ সভাপতি টিংকু ইংথি সহকাৰী সম্পাদক চেমছন টকবি চেচংকিৰি সিংনাৰ উপৰিও একাংশ সংগঠনৰ সদস্যসকলে অংশগ্ৰহণ কৰে বুকাজান মহকুমাৰ অন্তৰ্গত চকীহলত স্থানীয় কল্যাণাৰ্থে 21 জানুৱাৰীত বাছ ষ্টেণ্ডৰ জিৰণি চৰা উদ্বোধন কৰা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে 2018-19 বৰ্ষৰ কমিউনিটি একশ্যন প্ৰগ্ৰামৰ অন্তৰ্গত নৱনিৰ্মিত বাছ ষ্টেণ্ডৰ জিৰণি চৰাটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সংশ্লিষ্ট বাহিনীটোৰ কমাণ্ডেণ্ট RD জেনিয়ে नक्सल एरिया में तो नक्सलों ने कहा था कि हम लोग तो यहाँ पे डेवलपमेंट के लिए जरूरत नहीं है और जो डेवलपमेंट के लिए अंदर में जाएंगे वो किडनैप करना है किडनैप करके मारना भी है लेकिन हम लोग का आसाम में तो ऐसा तो नहीं है অনুষ্ঠানত চকীহলা উন্নয়ন খণ্ডৰ বিষয়া সত্যপ্ৰভা টকবিপিৰ প্ৰমুখ্যে একাংশ স্থানীয় গাঁওবুঢ়া আৰু চৰকাৰী গাঁওবুঢ়া সকলেও সহযোগিতা কৰে গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যৰে বুকাজান কলাক্ষেত্ৰত অলপতে দ্বিতীয় বুকাজান গ্ৰন্থমেলাৰ সম্পন্ন হয় গ্ৰন্থমেলাৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰে উদ্যোক্তাসকলে গ্ৰন্থমেলা সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি স্থানীয় বিধায়ক ডক্টৰ নুমল মুমিনে কয় যে আমাৰ 7 ককাই ভাই আছিল সকলোতকৈ সৰু আছিলো মই আমি 7 জনে একেখন কিতাপে প্ৰতি বছৰে বিদ্যালয়ত লৈ গৈছিলো কাৰণ ধনৰ অভাৱত এখন কিতাপে আমি 7 ভাতৃয়ে পঢ়িবলগীয়া হৈছিল বুলি বিধায়ক মুমিনে ভাষণত উল্লেখ কৰে
দেওপানী সমষ্টিৰ জনপ্ৰতিনিধি মুকুট মহন্ত প্ৰমুখ্য একাংশ গ্ৰন্থপ্ৰেমী ৰাইজো উপস্থিত থাকে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ In continuation of this office notification number ADSDE 213/2013 to 2014-48 dated 12/9/2018, it is for information to all concerned that the office of the Additional Director of Sericulture Difu Karbi Anglong will hold interview YY voice for the post of grade 4 Chokidar under the Department of Sericulture as per program given below. Note the ADA will be provided by the department. The candidate should bring all their documents in original on the day of the interview. No separate call letter will be issued for interview YY voice for the post of Chokidar. First time at DIFU, First International Trade Fair 2019 from 18 January to 30 January at DIFU Club. A huge branded and collection of handicrafts from different states of India such as Delhi, Kashmir, Ludhiana, Haryana, Maharashtra, Uttar Pradesh, Kolkata, Punjab, etc. A beautiful melamine kitchen items of Bangladesh are available here. You will get all the needful and householding accessories including food items here. There is no any fee required for entry. Please step in Rose Gold, a newly opened beauty parlor, one step to the world of fashion. All kind of facilities are available here such as hair spa, bleaching, makeup, pedicure and manicure, hair perming, straightening, body spa, facial, threading, waxing, etc. For more information, please contact 600-1863-460. Rose Gold, a newly opened beauty parlor, first floor, Cakes Legacy Building, Main Market, DIFU. Aturkimi Academy, DIFU, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from first week of December 2018 from 8 AM to 1 PM. Aturkimi Academy, DIFU, Rukasan, Amlapati, DIFU 782460. For more queries, please contact the number given on screen. Free admissions for Montessori students sponsored by Aturkimi Society. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ
বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰিৰ মজিয়ালৈ কেচিএছ ডিফু মাঞ্জা মাণ্ডলিক সমিতি আৰু কাৰ্বি লোচাৰ্লি জুটাং আতেৰাঙৰ তৎপৰতাত 21 জানুৱাৰীত ডিফু মাছ বজাৰত কাৰ্বি জনগোষ্ঠীয় কৃষি চপোৱা হাচাকান প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয় লুনচেপো লংকি বেয়ে আধৰা গীতৰ সেৱে সেৱে ডেকাসকলে হাচাকানৰ বিভিন্ন কলা কৌশলী প্ৰদৰ্শন কৰি উপস্থিত দৰ্শক ৰাইজক আপ্লুত কৰে বৰ্ণিল হাচাকান অনুষ্ঠানত ডিফু চৰকাৰী কলেজৰ সহকাৰী অধ্যাপিকা মেগিকা থাৰ্পি হিংচং টিছো সুনীল তকবিৰ উপৰিও কেএছএৰ প্ৰতিনিধিসকলে সহযোগিতা কৰে So hachake kan ke nilitum difu manja ke se sunit lapente karbilo charli jutang terang chelang pet pensi pini nilitum difu ai thilong tum hachake kan bikono situm laso hachake kan nitum terang benitum dasike chengla lapeni tum karbiang long choche nilitum angtan sunitpur district damji kapre kapre karbi konna make tum nilitum nanghang lote nitum kandamji sinitum ki kanang ko kela hello nitum karbilo charli jutang terang ben pini jake klem nang ko owe kimia tum bangso hachake kan kaceteng ni masini tum pini hitilong laso bangso ke pakanang ko kini tum katuk kawe hitilong munit dak bangji kusini tum pini hitilong pakan nitum akaprek long pakan lo betel bangso hachake kan lo ke munit awe bisini tum dak pakan lo ইয়াৰ অনুৰূপ 22 জানুৱাৰীত মাঞ্জা বজাৰতো হাচাকান প্ৰদৰ্শন কৰা বুলি জানিব পৰা গৈছে বকলিয়া হিদি বংলং বাপ্টিষ্ট চাৰ্চত 17 জানুৱাৰীৰ পৰা শুভাৰম্ভ হোৱা 108 সংখ্যক নিহাং কাৰ্বি বাপ্টিষ্ট এছ'চিয়েশ্যনৰ বাৰ্ষিক সমাৰোহৰ 20 জানুৱাৰীত শান্তিপূৰ্ণভাৱে সম্পন্ন হয় বকলিয়া হিদি বংলং বাপ্টিষ্ট চাৰ্চত 17 জানুৱাৰীৰ পৰা শুভাৰম্ভ হোৱা 108 সংখ্যক নিহাং কাৰ্বি বাপ্টিষ্ট এছ'চিয়েশ্যনৰ বাৰ্ষিক সমাৰোহৰ 22 জানুৱাৰীত শান্তিপূৰ্ণভাৱে সম্পন্ন হয় বাৰ্ষিক সমাৰোহৰ অংশ হিচাপে যুৱক যুৱতীসকলৰ মাজত বিভিন্ন খেল ধেমালি প্ৰতিযোগিতাকে ধৰি কৃষি সম্পৰ্কীয় নৃত্য গীত ৰিকনং চিংদি লুনচেটো আৰু ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয় মুকলি সমাৰোহত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপৰিও একাংশ জনপ্ৰতিনিধিসকলে অংশগ্ৰহণ কৰি মুকলি অনুষ্ঠানটি হোষ্ট বঢ়ায় আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ